আপোনালোক সকলোকে মিতালী ব্লগছলৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ইয়াতে দশমী আছে যোৱাকালিও হোৱাৰ কথা আছিল কিন্তু সকলোৱে আজি ভাহাবৰ কাৰণে আজি কৰিলে এইকাৰণে এতিয়া আমি যাব ওলাইছোঁ 10টা মান বাজিছে এবাৰ বোলো হেয়া কাৰি আহো এই এক্সাইটমেন্টটো যে আৰু যাবই হ'ল কাৰণ এই দিনটোৰ কাৰণে যে কিমান ৰখি থাকো পূজা আৰু এটলিষ্ট আমি পূজাত বন্ধ পাওঁ এসপ্তাহ 10 দিন যদি আমাৰ ডিউটি নাথাকে কিন্তু এই দিন কেইটা শেষে হ'ল আৰু দুদিনমান পিছত মই আকৌ যাব লাগিব আৰু এতিয়া মা আৰু মই গৈ আছোঁ যেহেতুকে দশমী কলোৱে ভিডিঅ'টোত এইকাৰণে আমাৰ ওচৰৰে পূজাখন আমাৰ ইয়াতে বহুত কেইখন পূজা হয় কিন্তু এইখনত মানে আমি নৈবাদ দিওঁ আমাৰ ওচৰতে হৈ যাতে আৰু মৰ্নিং এনেকৈ দশমীৰ দিনা এবাৰ হেয়া কাৰি যাওঁ সেন্দুৰ দি যাওঁ দুৰ্গা মাক তো হেয়া কাৰিব আহিছোঁ মা আৰু মই ইমান ভিৰ নাই বাৰু আৰু এই মন্দিৰটো আমাৰ নতুনকৈ বনোৱা হৈছে আগতে আছিলে কিন্তু এনেকুৱা ডাঙৰকৈ নাছিলে এইবাৰ নতুনকৈ বনাইছে কমপ্লিট হোৱা নাই বাৰু কিন্তু ভালদৰে প্ৰতিমা স্থাপন কৰিব পাৰি আৰু কিন্তু এই দিনটো নাজানো আপোনালোকৰ কেনে লাগে কিন্তু দশমীৰ দিনটো বহুত বেয়া লাগে যেতিয়া প্ৰতিমাটো ভাহাব যায় তেতিয়া তললৈ গৈ আমাৰ সমাগৃহত অনেক আনন্দ জনাইছোঁ আৰু এইটো ভিডিঅ'ত যে মই মাক কৈ আছিলোঁ মা দিয়া ফটো উঠো মা আৰু মানুহৰ আগত বোলে ফটো উঠিব লাজ কৰে সেইকাৰণে যি নুঠিলে এনেকৈ এটা ভিডিঅ' ৰাখি থ'লোঁ মাৰ লগত দশমী বুলি আৰু তাৰপিছত আমি এবাৰো যোৱা নাই দোকান চাবলৈ তো এতে দোকানত গ'লোঁ কিন্তু ৰাস্তাটো অৱস্থা দেখিছেনে বৰষুণ দিছিলে যে সেইকাৰণে তেনেকুৱা হৈছে তাতেও কিবা কিবি মা চালে আৰু এনেদৰে আমি পূজা চালোঁ আৰু আজি ভিডিঅ'টোত মই দেখাম যে মোৰ লাইফৰ সকলোতকৈ ফাৰ্ষ্ট ফ্ৰেণ্ডজনী সেইজনী হ'ল এই বাজনী মই যেতিয়া 2-3 ইয়াৰ্ছৰ আছিলোঁ তেতিয়াৰ পৰা আমি বহুত ভাল ফ্ৰেণ্ড হয় এতিয়ালৈকে আছিলোঁ বাৰু এতিয়ালৈকে আছোঁ আৰু থাকিম আৰু ভিডিঅ'টোত বহুত বেকগ্ৰাউণ্ড মিউজিক হৈ আছিলে সেইকাৰণে মই মিউট কৰি দিছোঁ মই আগতে গম পোৱা নাছিলোঁ যে বেকগ্ৰাউণ্ড মিউজিক আহিলেহে যে কপিৰাইট আহি যায় ভিডিঅ'বিলাকত তো কপিৰাইট আহিলে অলপ প্ৰব্লেম হয় সেইকাৰণে মই বেকগ্ৰাউণ্ড মিউজিকটো অফ কৰি দিলোঁ আৰু ইয়াতে গাড়ীবিলাক ৰখি আছে কাৰণ ইয়াতে মূৰ্তিবিলাক লৈ যাই পিনে এপাকমান ঘূৰাই পিনে অতুৱাব লৈ যায় সেইকাৰণে আমি অকণমান চাই আছিলোঁ আৰু এটা এটাকৈ মূৰ্তিবিলাক লৈ আহি আছে ওপৰৰ পৰা এইবাৰ আমাৰ ফাৰ্ষ্ট বাৰ তাতে স্থাপন কৰা হৈছে ওপৰত সেইকাৰণে অকণমান মূৰ্তিবিলাক নামাবৰ কাৰণে অসুবিধা হৈছে আৰু আমাৰ ইয়াতে বহুত দিনৰ মূৰত হাতী দেখিলোঁ আগতে বহুত হাতী দেখিছিলোঁ কিন্তু আজিকালি দেখাই নোপোৱা হৈছোঁ সেইকাৰণে বহুত দিনৰ মূৰত হাতী দেখি পিনে চাবলৈ গ'লোঁ আৰু এয়া মূৰ্তিবিলাক নমাই আছে ডাঙৰ মূৰ্তিটো নমাবলৈ অকণমান অসুবিধা হৈছিলে তথাপিও নেক্সট ইয়াৰৰ পৰা আইডিয়াটো পাই গ'ল বাৰু মানে এইবাৰ আইডিয়াটো পাই গ'ল যাতে নেক্সট ইয়াৰ আৰু সুবিধা হ'ব নমাবলৈ পূজাৰ বতৰ পাণ আৰু জিলেপি নাখোৱাকৈ জানো হ'ব দুৰ্গা পূজাত সেইকাৰণে আমি পাণ খাবলৈ গ'লোঁ কিন্তু জিলেপি নাখালোঁ বাৰু কাৰণ আমি যিকেইটা আছিলোঁ জিলেপি ইমান ভাল নাপাওঁ সেইকাৰণে জিলেপি নাখালোঁ আমি পানী খালোঁ আৰু তাৰপিছত আমি অলপমান দোকানবিলাক চাবলৈ গ'লোঁ আৰু দোকানত একো কিনা নাই এইবিলাক তাতে যাই নাটক কৰি আছিলোঁ আমি দোকানীৰো চাগে আমাক দেখি খং উঠে কিন্তু লাষ্টত কিনিলোঁ বাৰু আমি দুজনীয়ে খাৰু কিনিলোঁ এনেকৈ ভাল লাগিলে সেইকাৰণে কিনিলোঁ তাৰপিছত বাহাতে এনেকৈ এইটো আৰ্টিফিচিয়েল মেহেন্দি নেকি এইটো লগালে তাহাঁতে মই নলগালোঁ কাৰণ মোৰ হাতত কিবা কিবি হৈ আছিলে সেইকাৰণে আৰু ভয় লাগে ইনফেকশ্যন হৈ যাবলৈ সেইকাৰণে মই নলগালোঁ কিন্তু লগাবলৈ মন আছিল বাৰু কিন্তু বেছি টাইম নাথাকে চাগে আৰ্টিফিচিয়েল মেহেন্দি বুলিয়ে কয় নেকি মই ইমান নাজানো আপোনালোকে যদি জানে প্লিজ কমেণ্টত জনাবচোন তাৰপিছত এইটো আৰু এইখিনি হ'ল ৰাতিৰ দৃশ্য মই ইমানখিনি কেপচাৰ কৰিব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলটো অফ হৈ গ'ল আৰু মোৰ ভিডিঅ'টো দিয়াওঁতে বহুতখিনি দেৰি হ'ল বাৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা থাকিল থেংক ইউ ফৰ দ্য ৱাচিং দিছ ভিডিঅ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে